নমস্কাৰ বন্ধুসকল, মোৰ নাম পল্লৱ আৰু আপোনালোকে চাই আছে পল্লৱ কুমাৰ বৰা ইউটিউব চেনেল। বৰ্তমান মই উপস্থিত আছোঁ পথৰ মাজত, আৰু এই পথৰ মাজৰ পৰাই আজি আপোনালোকক লৈ যাম আমেৰিকালৈ বুলি। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ নাম শ্যামলী। মই আমেৰিকাৰ সেন্ট লুইছত থাকোঁ আৰু ইয়াত মই মোৰ হাজবেণ্ড আৰু আমাৰ এজনী মৰম লগা ছোৱালী আছে। মই চিনাকি কৰাই দিম বাৰু তেওঁলোকৰ লগত। আৰু আজি আচলতে এই ভিডিঅ'টি বনালোঁ ভাইটি পল্লৱৰ কাৰণে। সি মোক বহুত দিনৰ পৰা অনুৰোধ কৰি আছিলে যে বা তোমালোক যিখিনি ঠাইত থাকা তাৰে এটা ভিডিঅ' বনাই পেলাই দিবা, মোৰ চাবলৈ বহুত মন আছে। আৰু সেইকাৰণে আজি স্পেচিয়েলি এই ভিডিঅ'টো তাৰ কাৰণেই বনালোঁ। পল্লৱৰ ভিডিঅ'বিলাক চাওঁ আমি, বহুত ভাল লাগে। আশা কৰিছোঁ তুমি এনেকৈ সদায় আগবাঢ়ি যোৱা। আৰু আজি আচলতে আমি যাব ওলাইছোঁ। আমাৰ ওচৰতে এটা লেক এটা আছে, বহুত ধুনীয়া হয়। আমি প্ৰায়ে তালৈ গৈ থাকোঁ আৰু আজিও তালৈ যাবলৈ ওলাইছোঁ। সেইকাৰণে ভাবিলোঁ আজি আমাৰ লগতে তোমাকো লগত লৈ যাওঁ আৰু দেৰি নকৰোঁ, পটাপট আমি তাৰ পৰা আহোঁগৈ। মই চিনাকি কৰাই দিওঁ আমাৰ এওঁৰ লগত আৰু আমাৰ ছোৱালীজনীৰ লগত। ৰ'বা, এতিয়া মই আমাৰ এওঁ আৰু ছোৱালীৰ লগত তোমাক চিনাকি কৰাই দিওঁ। এয়া হাই, মই বিক্ৰম। আমাৰ ধুনীয়া ছোৱালী কাইৰা। তাই খোৱাৰ পৰা উঠিছে, সেইকাৰণে একদম মানে টোপনিয়াই আছে, আৰু টোপনি আছেই মানে অলপমান। আৰু পল্লৱ, তোমাৰ ভিডিঅ' বিলাক আমি চাওঁ প্ৰায়ে, এনেকে বনাই থকা ভিডিঅ' আগবাঢ়ি যোৱা ন। আৰু আমি এতিয়া তোমাক লৈ পেলাই আমাৰ ওচৰত লেক এটা আছে, তালৈ যাম। দেৰি নকৰো, বহুত ধুনীয়া লেকটো, আমি প্ৰায়ে গৈ থাকো। পটককে তাৰ পৰা আহোগে, তাৰপিছত আৰু যিখিনি সম্ভৱ হয় তোমাক আজি দেখুৱাম বাৰু। ব'লা, এতিয়া ঘৰৰ পৰা ওলাই আহিছোহে। লেকটো আমাৰ ঘৰৰ পৰা খুব বেছি 6-7 মিনিটৰহে ৰাস্তা, বেছি দূৰ নহয়। আৰু পল্লৱ, তুমি মন কৰিছা চাগে ৰাস্তাটোৰ দুইটা চাইডে পুৰা সেউজীয়া এটা পৰিৱেশ, আৰু দুইটা চাইডে মানুহৰ ঘৰ আৰু কমিউনিটিবিলাক আছে। পৰিৱেশটো খুবেই ভাল লগা। আৰু আমি থকা ঠাইখিনি আচলতে অকণমান গাঁৱলীয়া এটা পৰিৱেশ আছে, কাৰণ আমি চিটি এৰিয়াৰ পৰা অকণমান দূৰত থাকোঁ। এওঁৰ অফিচটো আমাৰ ঘৰৰ পৰা মাত্ৰ 5 মিনিটৰ দূৰত, গতিকে আমি একদম চিটি এৰিয়াত থাকিবলগীয়া হোৱা নাই, অকণমান দূৰত থাকোঁ। গতিকে এটা গাঁৱলীয়া এটা পৰিৱেশ এটা আছে, খুবেই ভাল লগা এটা পৰিৱেশ। আৰু এই যে গছ গছনিবোৰ দেখিছা, অক্টোবৰ নৱেম্বৰ মাহত যেতিয়া ফলছ আৰম্ভ হয় ইয়াত, তেতিয়া এই গছ গছনিবিলাকে ৰং সলায়, কাৰণ পাতৰ যিটো সেউজীয়া ৰং, সেই ৰংটো নোহোৱা হৈ গৈ পেলাই হালধীয়া, ৰঙা, বিভিন্ন ধৰণৰ মানে কালাৰ হৈ পৰে। আৰু তেতিয়া চাই পেলাই খুবেই ভাল লগা হয়, আৰু মাজত ৰাস্তাটোৰে গৈ পেলাই খুবেই ভাল লাগে। আৰু আমি এতিয়া এইটো আচলতে লেকলৈ আহি থকা ৰাস্তা। আৰু আজি যিখিনি সম্ভৱ হয় তোমাক অকণমানকৈ দেখুৱাম, কাৰণ পাৰ্কিঙৰো ঠাই নাথাকে আৰু খুব বেছি মানুহ হয় ইয়াত। সেন্ট লুইছত আচলতে বিচ নাই, গতিকে এই লেকটো হৈছে অকণমান বিচৰ নিচিনা, সেইকাৰণে মানুহ খুবেই বেছি হয়। আৰু যিহেতু মাজতে 2 মাহ লকডাউন দি দিলে, আৰু এতিয়া সকলো খোলাৰ পিছত সকলো মানুহ ওলাই আহিছে, কোনো ঘৰত থকা নাই। আৰু তাতে হৈছে আজি ছানডে, সেইকাৰণে আজি অকণমান সোনকালে আহিছোঁ। এতিয়া ৰাতিপুৱা প্ৰায় 7টা বাজিছে, পূৰা ৰ'দ ওলাইছে, আৰু সেইকাৰণে সোনকালে আহিছোঁ আজি। আৰু আজি আচলতে ফিচিং কৰা প্লেন আছে। আমাৰ লগত এটা অসমীয়া পৰিয়াল এটাও আহিছে, সিহঁতো আহি আছে, গতিকে অকণমান সময় ফিচিং কৰিম, তোমাকো দেখুৱাম ব'লা। আৰু এয়া আমি লেকটো আহি পালোহি। ৰাতিপুৱা 7টা বজাতে একদম পূৰা মানুহেৰে ভৰ্তি হৈ আছে লেকটো। তোমাক মই কৈছিলোঁৱে বহুত মানুহ হ'ব বুলি। আমি এতিয়া পাৰ্কিং বিচাৰি আছোঁ। আৰু ইয়াত আচলতে মানুহে নিজৰ ইচ্ছামতে সকলো কৰিব পাৰে, সকলো সুবিধা আছে। চাইক্লিং, ব'টিং, ফিচিং, জগিঙৰো ট্ৰায়েল বনাই থোৱা আছে, যাৰ যি ইচ্ছা সকলো কৰিব পাৰে। আৰু কিছুমানে নিজৰ নিজৰ প্ৰাইভেট ব'টো লৈ আহে, চাইকেলো লৈ আহে, আৰু মানে কিছুমানে ভলীবলো খেলে ইয়াত। মানে সকলো ধৰণৰ সুবিধা আছে, আৰু ইয়াত ৰেণ্টতো পোৱা যায় চাইকেল আৰু ব'টবিলাক। আৰু এয়া পাৰ্কিঙৰ কাৰণে ঠাই বিচাৰি আছোঁ এতিয়া।
আজি এনেকৈ থুলমূলকৈ অকণমান তোমাক দেখুৱালোঁ কাৰণ মানুহ বেছি হৈ আহিল কাৰণে আমি বেছি সময় নৰখিলোঁ সোনকালে গুচি আহিলোঁ আৰু এতিয়া আমি ঘৰলৈ আহি আছোঁ যেহেতু বেছি মানুহ সংস্পৰ্শলৈ অহা নাই সেইকাৰণে ভয় লাগিলে আৰু এটো হৈছে আমি থকা কমিউনিটিটো তোমাক মই এনেকৈ অকণমান দেখুৱাইছোঁ ইয়াত জগিং ট্ৰেইল বনাই থোৱা আছে এনেকৈ ইয়াত খোজ কাঢ়িব পাৰি আমি ইভিনিং সদায় ইয়াত খোজ কাঢ়োঁ আৰু ইয়াত চাবলগীয়া ঠাই আছে কিছু তোমাক মই দেখুৱাম আৰু এটা ভিডিঅ' বনাই ইয়াৰ পিছত আৰু এতিয়া যেহেতু বেছি মানুহৰ সংস্পৰ্শলৈ অহা নাই গতিকে ভয় লাগে সকলো ওপেন কৰিছে যদিও এটা ভয় এটা আছে গতিকে মানে এটোৱে কামনা কৰিলোঁ যাতে সকলোবোৰ সোনকালে ভাল হয় আৰু সকলো যাতে সুস্থ হৈ থাকে ইমান ধুনীয়াকৈ ভিডিঅ'টো প্ৰস্তুত কৰি দিয়াৰ বাবে আমি বা আৰু ভিনদেউলৈ ধন্যবাদ জনালোঁ আৰু মাইনাজনীলৈ মৰম যাচিলোঁ আমেৰিকাৰ পৰা পাই গ'লোহি আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ যদি ভাল পালে চাই লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব